তো বন্ধুসকল ফাইনেলি হুৱাৱে P30 আৰু P30 Pro লঞ্চ কৰিলে। তো আমাৰ ভাৰতত বৰ্তমান লঞ্চ হোৱা নাই, কিন্তু এই মোবাইলটো আপোনালোকৰ কেমেৰাটো দেখি মানে কি ভুলীয়া হৈ যাব। মানে কেমেৰাটো ইমানেই ভাল কেমেৰা, তো কি ক'ম আপোনালোকক। তো মোবাইলটো চাই থাকক, দেখিবলৈ পাব আপোনালোকে পিছত। বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। চাওক মোবাইলটো মানে কি কালাৰটো মানে ইমান ধুনীয়া কৰি দিছে। তো মানে কি মোৰ চাই মানুহ দেখিলে মানে কি বলিয়া হৈ যাব। আৰু মোবাইলটো আপোনালোকে ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট সেন্সৰ পাব, আৰু লগতে মোবাইলটোত আপোনালোকে টিপু ৰিয়েল কেমেৰা পাব 20 মেগাপিক্সেল, আৰু এটা 40 মেগাপিক্সেল, আৰু এটা 8 মেগাপিক্সেল, লগতে সেন্সৰ এটা থাকিব। চাওক কিমান মেগাপিক্সেল দিয়া আছে কেমেৰা এটা স্মাৰ্টফোনত। তো আপোনালোকে ফটোবিলাক ডাৰ্ক মোডতো তুলিবৰ কাৰণে পাৰিব, মানে কি ফটো ক্লিক কৰিব পাৰিব। আৰু মোবাইলটো ইমানেই জুম হয় নহয়, বাপ্পা কি ক'ম আৰু। এনেকুৱা জুম হোৱা মোবাইল মানে কি কোনো মানে কি ডাঙৰ ব্ৰেণ্ডকে ধৰি লওক আপুনি গেলাক্সি, তো কোনো দিয়া নাই, আইফোনটো দিয়া নাই। তো আপুনি নিশ্চয় দেখিছে চাগে মোবাইলটো কিমান জুম হয়। তো চাওক এনেকুৱা জুম হোৱা মোবাইলটো মই পালেগেতো নাও ফটোকে ক্লিক কৰি থাকিম, ফেচবুকত আপলোড দিম। যেনেকৈ কয় নহয়, DSLR কিনিম, কেটিএমত উঠিম আৰু ফেচবুকত আপলোড দিম। ঠিক এনেদৰে মোবাইলটো আপোনালোকে 6টা কালাৰ দেখিবলৈ পাব। চাওক কালাৰকেইটা। তো কালাৰকেইটা দেখিতো মই বলিয়াই হৈ গৈছোঁ, ল'বৰ কাৰণে মন গৈছে এই মোবাইলটো। আৰু মোবাইলটো আপোনালোকে 40 মেগাপিক্সেল ৰিয়েল কেমেৰা পাব, আৰু মোবাইলটো ৱায়াৰলেছ চাৰ্জাৰ আছে। মোবাইলটো চাব পাৰে আপোনালোকে কিমান জুম হয়। তো চেমচাং গেলাক্সি 10 দিছিলে, 10 এজুকেল দিছিলে জুম, আৰু আইফোনটো দিছিলে। তো এই মোবাইলটোত হুৱাৱে P30 Pro আৰু P30 আপোনালোকে 50 ইজুকেল জুম দেখা পাব, আৰু সেন্সৰটোতো বেলেগ এটা সেন্সৰ লগা আছে। তো হাই স্পীড সেন্সৰ লগা আছে, যাতে ফটোটো ক্লিক কৰিলে ভালকৈ আহে। মানে কি জুম হোৱাৰ পিছতো যদি ক্লিক কৰে তো ভালকৈ আহিব। আৰু বেটাৰীৰ কথা ক'বলৈ গ'লে আপোনালোকে ইয়াত দেখাব 4200 mAh বেটাৰী, 40 ভল্টৰ। তো সোনকালে চাৰ্জ হ'ব। তো দেখাবলৈ পাইছে মোবাইলটো মানে কি আপোনালোকে 30 মিনিট চাৰ্জ দিলেগৈ আপোনালোকে 70% চাৰ্জ হ'ব মোবাইলটোত। তো ভাবি চাওক, চেমচাং গেলাক্সি S10 প্লাছও দিয়া নাই এনেকুৱা ফেচিলিটি, এইটো মোবাইলে দিছে। কি ক'ম আৰু। মোবাইলটো ৱায়াৰলেছ চাৰ্জাৰ আছে, আৰু মোবাইলটো আপোনালোকে 4টা মানে কি ৱায়াৰলেছ চাৰ্জাৰ লগত কানেকশ্যন কৰিব পাৰিব, চাৰ্জ ল'ব পাৰিব। তো হেডফোন আছে, এণ্ড্ৰইড ফায়াৰ দেখিবলৈ পাব এই মোবাইলটোত। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।